Hey my all viewers, welcome back to my YouTube channel Batis Vlog. আৰু আজি মই গৈ আছো কৰোনাৰ ভ্যাকচিন লবলে বহুত দিনৰ পৰা ট্ৰাই কৰি আছিলো কিন্তু ফাইনালি আজি দিনটো আহি গল সো আজি গৈ আছো ভ্যাকচিন লবলে গতিকে আপোনালোকক দেখুৱাম আৰু ভ্যাকচিনটো মই কেনেকৈ কি কৰি পেলাই পালো হেতু আপোনালোকক জনাম বাৰু গতিকে চাই থাকিব ভিডিওটো শেষলৈকে আৰু লৰাক নিনু যেহেতুকে ডেঞ্জাৰ হয় খৰুপলি বাহিৰলৈ নিয়া গতিকে মাহিয়েকৰ ঘৰত তাক থৈ পেলাই আমি আজি মই দুইটাই গৈ পেলাই পুতুককে লৈ পেলাই আহিম গতিকে চাই থাকিব ভিডিওটো শেষলৈকে আমাৰ ধুনুৱে জানিছে স্যানিটাইজাৰ হাতত লগাই বুলি কয় কোন কত লগাই তুই লগাই দিয়াছোন কত লয় তো পাপাক দি দিয়াছোন আমাক দেখি দেখি হিউ শিকি গল একেবাৰে স্যানিটাইজাৰ হাতত লব লাগে সি জানে স্যানিটাইজাৰ দেখিলে মানে হাতত লবলৈ খুজে আৰু সি দিয়া ভালকে মচিলা হাতখন হ্যান্ড রাব করা মন্দ মাকো দিবা নেকি তুমি মোক নিদিয়া দিয়া মোৰ হাতত দিয়া হৈ গ'ল দিয়া বলে আমি যাওঁ এতিয়া তুমি মাহিতাত থাকিবা দেই থাকিবানে যায় একেবাৰে এতিয়া আমি যাবলৈ ৰেডি হলো মই মাস্ক সাক্স লগাই ললো আৰু আমাৰ এটা প্ৰবলেম কৰিবলৈ যাব ওলালে আদিৰ এটা বহুতে বেয়া অভ্যাস বাইকৰ চাবি ক'ত ৰাখে মানে নিজে নাজানে এতিয়া চাবি বিচাৰি আছে যাবলৈ সময়ত সদায় হয়তো আৰু স্কুল যাবলৈ সময়তো সদায় মোক সোধে চাবিটো দেখিছিলানে মইহে যেন বাইক চলাওঁ আৰু চাবি মানে থোৱাৰ কোনো গেৰেণ্টিয়ে নাই ক'ত থয় ক'ত নথয় পুৰা বিচাৰি থাকে আৰু যাবলৈ সময়ত ইমাৰ্জেঞ্চি টাইমত সো এতিয়া আমি গৈ আছো যাওঁ ৰেডি হৈ গলো বাবা ক'ত আছে সি কি কৰিছা হাই কৈ দিয়াচোন গুড মৰ্ণিং কৈ দিয়া এইটো তোমাৰ কাৰণে নহয় বাবা বাবুক বাহিৰৰ ঘৰত থৈ পেলাই আহিলো সেইখিনি দেখুৱাবলৈ নহ'ল এতিয়া আমি পাইছোঁ চুমুকি মেডিকেল পাম আৰু গাভৰু দলং পাইছোঁ পুৰা ভিৰ আছে ইয়াতে হয় ন মাই গড ইমান ভিৰ দেখিছা কমিউনিটি হল এটি ভয় নালাগে এয়া মই এতিয়া ভেকচিনটো লোৱাৰ আগতে ক'ভিড টেষ্ট কৰিবৰ কাৰণে সাজু হৈ আছোঁ আৰু ভেকচিনটো লোৱাৰ আগতে টেষ্টটো কৰাবই লাগে প্ৰত্যেকজনে তাৰপিছতহে আপোনাক ভেকচিনটো দিয়ে বহি পাইছা মাস্কটো পিন্ধিলা নাকটো লেতেৰা অকল নাকটো লেতেৰা বিষালে নিবিষায় নহয় বিষালে নিবিষায় খুৰখুৰাইহে বিষালে সেই বিষালে অলপ বিষাইছে ইমান বিষ হোৱা নাই
ফাইনেল বেজীটো ল'লোঁ কিন্তু বহুত ভয় লাগি আছিলে যে বিষ বহুত হ'ব চাগে বুলি কিন্তু বিষ চিষ একো নহ'ল একো গমেই নাপালোঁ ভাল লাগিল লৈ পেলাই এয়া লৈছোঁ এয়া হাতত দিলে বাওঁ হাতত দিছে এতিয়া আৰু ঘৰলৈ গৈ থাকোঁ এতিয়া দেহা চাগে আমনি কৰিছে ঘৰত সি চাগে বিচাৰি আছে আমাক গতিকে হৈ গ'ল বেজী ল'লোঁ এতিয়া আৰু ঘৰ যাওঁ আৰু এতিয়া মই আপোনালোকক ক'বলৈ বিচাৰিম ভেকচিনটো কেনেদৰে বুকিং কৰিবলৈ পাৰি আৰু মই কেনেদৰে কৰিলোঁ তেনেকৈ আপোনালোকক আৰু সময়টো মই ক'ম ভেকচিন বুক কৰাৰ সময়খিনি গতিকে ব'লক আমি এইটো কথাত অকণমান আলোচনা কৰোঁ এতিয়া আপোনালোকে সকলোৱেতো গম পায়ে আছে ভেকচিনৰ কাৰণে অনলাইন ৰেজিষ্টাৰ কৰিব লাগে তেতিয়াহে আজিকালি ভেকচিনটো ল'বলৈ পৰা গৈছে গতিকে সকলোৱে ৰেজিষ্টাৰটো কৰিছে আজিকালি সকলোৱে জানিছে কিন্তু ভেকচিনটো বুকিং কৰিবলৈ পৰা নাই মই পৰা নাছিলোঁ প্ৰথম পৰ্যায়ত মই বহুত দিনৰ পিছত ৰখি পেলাইহে মই আজি ভেকচিনটো ল'বলৈ পালোঁ আৰু আমাৰ ইয়াতে তেজপুৰৰ ওচৰে পাজৰে মানে থকা সকলক কৈছোঁ আৰু মই যিহেতুকে তেজপুৰৰ হয় গতিকে মই ইয়াত দুটা জেগাত মই ইয়াতে বুকিং কৰিবলৈ চেষ্টা কৰি আছিলোঁ আজি কেইবাদিনৰ পৰা নাই কিন্তু এতিয়া ফাইনেলি মই পাৰিলোঁ ইয়াতে আপোনাৰ বিহগুৰি কমিউনিটি হলত মই ল'লোঁ আৰু এনেই ঢেকীয়াজুলিতো আছে ঢেকীয়াজুলি ত্ৰিমূৰ্তি ভৱনত তাতে মানে কি হয় বহুত প্ৰব্লেম দেখুৱায় আৰু মানে ভেকচিনটো অহাৰ লগে লগে সেইটো মানে বুকিং বুলি কৈ দিয়ে গতিকে মই তাত ল'বলৈ নোৱাৰিম বুকিঙৰ ক্ষেত্ৰত মানে ইমানেই প্ৰব্লেম হৈছিলে সদায় ট্ৰাই কৰি থাকোঁ সদায় চাই থাকোঁ কিন্তু মানে এটা মানে আচৰিত লাগে আমাৰ ইয়াতে ঢেকীয়াজুলি কমিউনিটি হলত ঢেকীয়াজুলি ত্ৰিমূৰ্তি ভৱনত তাত মানে ভেকচিনটো দেখুৱাই আমি সদায় চাই আছিলোঁ আবেলি কিন্তু আপুনি বুকিং কৰিবৰ হ'লে আপুনি 4টা বজাৰ পিছত আপুনি চাই থাকিব লাগিব বুকিং কৰা প্ৰচেছটো যিটো নেকি ভেকচিন স্লট সেইটো আপুনি চাব লাগিব আৰু নিজে বুক কৰিব লাগিব ঢেকীয়াজুলিত হৈছিলে কি ভেকচিনটো 4টা বজাৰ পিছত এভেইলেবল দেখুৱাব আপোনাক কিন্তু লগে লগে 10 ছেকেণ্ড বা 15 ছেকেণ্ডৰ ভিতৰত মানে গোটেইখিনি বুক বুলি দেখাই দিব তেতিয়া আপুনি বুক কৰিবলৈ নোৱাৰে আপুনি ধৰক দেখিলে যে 4টা বজাৰ পিছত ভেকচিন আহি গ'ল আপোনাক নটিফিকেশ্যনো দিব যদি আপুনি লগে লগে ট্ৰাই কৰিব বিচাৰে বুক কৰিব বিচাৰে নাই বুকিং বুলি মানে অলৰেডি বুক বুলি হৈয়ে যাব গতিকে তাত ট্ৰাই কৰিব চেষ্টা কৰিও নোৱাৰিলোঁগৈ আমি তাৰপিছত আৰু বিহগুৰি কমিউনিটি হলত ছেকেণ্ড অপশ্যন আছিলে তাতে কৰিলোঁ তাতে তেতিয়া পালোঁ চ' বেজীটো ল'লোঁ মই গতিকে আপোনালোকেও কোনোবা যদি লোৱা নাই তেন্তে আমাৰ ওচৰ পাজৰৰ কোনোবা যদি তেজপুৰৰ কোনোবা আছে তেন্তে তেনেদৰে ল'ব পাৰে কিন্তু ঢেকীয়াজুলিত হয়তো নাপাব আপোনালোকে বিহগুৰিত ল'বলৈ পাৰিব বিহগুৰি কমিউনিটি হলত আৰু এনেদৰে সদায় চাই থাকিব লাগিব 4টা বজাৰ পিছৰ পৰাহে আপুনি বুকিংটো মানে ধৰক আপুনি যদি কাইলৈ ল'ম বুলি ভাবিছে তেন্তে আজিয়ে 4টা বজাত মানে আপুনি বুক কৰি দিব লাগিব তেতিয়াহে আপুনি পাব লগে লগে মানে এদিনতে নাপায় আৰু সেইটো এদিনৰ আগতে বুক কৰি থ'বলৈ লাগে ভেকচিনটো সকলোৱে ল'ব লাগে আৰু যিহেতুকে এতিয়া চৰকাৰে ফ্ৰীতে দি আছে গতিকে ভেকচিনটো ল'বলৈ খুব ইম্পৰ্টেণ্ট হৈ আছে আৰু বেমাৰৰ কাৰণেতো বিশেষকৈ ল'বই লাগে প্ৰত্যেকগৰাকীয়ে সকলোৱে ল'বলৈ লাগে প্ৰত্যেকজনে আৰু আমাৰ ইয়াতে মানে এটা কথা চৰকাৰে এনাউন্স কৰি আছে 5খন জিলাক ধৰি নগাঁও আৰু আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট এনেকৈ ধৰি পেলাই আপোনালোকৰ ইয়াতে মানে বেছিকৈ এতিয়া একেদিনমান এসপ্তাহমান চাগে এইটো সপ্তাহতে বেজী মানে একেৰাহে দিয়ে থাকিব আৰু তাৰপিছত বন্ধ কৰি দিয়াৰ কথাও তেনেদৰে শুনিছোঁ তাৰপিছত কমিব আৰু ভেকচিনটো মানে ইয়াতে কম কৰি দিব গতিকে আমাৰ ইয়াতে ধৰক বেছি মানে পজিটিভ কেছ বেছি হৈ আছে ন সেইটো কাৰণে মানে যোনকেইখন জিলাত পজিটিভ বেছি হৈ আছে সেইকেইখন জিলাত ভেকচিন বেছিকৈ দিব আৰু তাৰপিছত হয়তো বন্ধ কৰি দিব গতিকে যোনে যোনে লোৱা নাই তেওঁলোকে এতিয়া ভেকচিনটো বুক কৰি পেলাই লৈ ল'লেই হ'ল আৰু কাৰোবাৰ যদি কিবা যদি অসুবিধা আছে বা কিবা বেমাৰ আজাৰ তেনেদৰে আছে তেনেহ'লে আপুনি 104ত ফোন কৰি পেলাই ডক্টৰৰ লগত কনচাল্ট কৰি আপোনালোকে নিজৰ প্ৰব্লেমখিনি জনাই পেলাই তেতিয়া ডক্টৰৰ লগত কথা পাতি পেলাই ডক্টৰে যিটো কয় সেইটো মতে আপোনালোকে ভেকচিনটো ল'ব পাৰিব নোৱাৰিব তেওঁলোকেতো নিশ্চয় ক'ব গতিকে আপোনালোকে নিজে যদি ভয় কৰি আছে তেতিয়া ডক্টৰৰ লগত সোধাসুধি কৰি পেলাই বেজীটো ল'বলৈ পাৰিব চ' আৰু বেছি ইমানকৈ একো কৈ নাথাকোঁ গতিকে ভেকচিনটো ল'ব বুলি সকলোৱে আশা কৰিলোঁ আৰু ময়ো যিহেতুকে ল'লোঁ আৰু ছেফ হৈ ল'লে গতিকে ল'লে বেছি ভাল হয় গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটোত যদি নতুন তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইমানেই আৰু ভিডিঅ'টো বাই বাই